নমস্কাৰ, সকলোকে শ্ৰদ্ধা জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক ভালে আছে। আপোনালোকক হয়তো অতীতৰ যি স্মৃতি, সেই স্মৃতিয়ে কেতিয়াবা আমনি কৰে। আপুনি যিমানেই ব্যস্ত নাথাকক কিয়, কেতিয়াবা এনেকুৱা কিছুমান ক্ষণ আহে, যিটো ক্ষণত আপুনি অতীতৰ কিছুমান কথা আপুনি ভাবিবলৈ বাধ্য হয়। আৰু কেতিয়াবা এই অতীতৰ স্মৃতি কাৰোবাৰ কাৰণে হৈ পৰে প্ৰেৰণাদায়ক বা যোগাত্মক, আৰু কেতিয়াবা কাৰোবাৰ কাৰণে এই অতীতৰ স্মৃতিবিলাক হৈ পৰে বিৰহৰ। অতীত সদায় অতীতেই, কাৰণ অতীত নহ'লে ভৱিষ্যত নহ'ব। সময় গতিশীল, আৰু এই গতিশীল সময়ৰ মাজতেই আমিবোৰ আবদ্ধ হৈ আছোঁ। আমি জীৱনত জন্ম হোৱাৰ দিনৰে পৰা আজিলৈকে বহু সময় পাৰ হৈ আহিছোঁ। পুনৰ ঘূৰি নাহিবলৈকে পাৰ হৈ যোৱা এই যিবিলাক দিন, সেই দিনবিলাকেই হৈছে আমাৰ কাৰণে অতীত। আৰু এই অতীতে প্ৰতিজন ব্যক্তিৰ জীৱনত কিছুমান স্মৃতি জগাই তোলে, আৰু অতীতৰ যি স্মৃতি, সেই স্মৃতি প্ৰতিজন মানুহে আচলতে জীৱনত ৰোমন্থন কৰিব বিচাৰে। আমি যদি প্ৰত্যেকেই আমাৰ আগৰ যি জীৱনৰ কথা ভাঙিয়াই চাওঁ, তেতিয়াহ'লে আমি সকলোৱে বহু সোণালী দিনৰ যি স্মৃতি, সেই স্মৃতি আমি আচলতে এৰি থৈ আহিছোঁ, আৰু সেয়াই হৈছে এই অতীত। কেতিয়াবা মনত পৰেনে বাৰু, যেতিয়া আমি এই ধৰাৰ বুকুলৈ আহিছিলোঁ, তেতিয়া আমি কান্দি কান্দি আহিছিলোঁ, আৰু আমাৰ পৰিয়ালৰ আন সদস্যই হাঁহিছিল। আৰু সেই পূৰ্বৰ যি দিন, সেই দিনবিলাক আচলতে অতি মধুৰ আছিল, আৰু পৰিয়ালৰ মাজত থকা যি সম্পৰ্ক, যি মৰমৰ যি বান্ধোন, আচলতে সেই মৰমৰ বান্ধোন আৰু সম্পৰ্কৰ যি এনাজৰী, সেই এনাজৰী শক্তিশালী আছিল। সময় পাৰ হোৱাৰ লগে লগেই আমি প্ৰতিজনে এমুকুৰা হাঁহিৰে ঘৰখন জিলিকাবলৈ চেষ্টা কৰিছিলোঁ। সময়ৰ অগ্ৰগতিত আমি প্ৰতিজনেই থুনুক থানাকৈ খোজ কাঢ়িবলৈ লৈছিলোঁ, আৰু আমি লাহেকৈ যেতিয়া এমুকুৰা হাঁহি মাৰিবলৈ শিকিছিলোঁ, তেতিয়া ঘৰখনত এক পৰিৱেশৰ, এক আনন্দ উল্লাসৰ সৃষ্টি হৈছিল, আৰু সকলোৱে যেন আমাক লৈ ব্যস্ত হৈ পৰিছিল। যেতিয়া সেই এমুকুৰা হাঁহিৰে ঘৰখন জিলিকাব বিচাৰিছিলোঁ, সেই সময়খিনিতে আমি বাই ভনী, পেহী মাহীৰ লগতে আইতা ককাহঁতৰ ওলাই বাগৰি ফুৰিছিলোঁ। আৰু মনত পৰেনে বাৰু, যেতিয়া আইতাহঁতে আবেলি ধাৰি পাতি লৈ চোতালত বহুৱাইছিল, আৰু সুবিশাল আকাশলৈ দুহাত মেলি আমাক জোন তৰা বেলিৰ কথা কৈছিল। তেওঁলোকে সুবিশাল আকাশলৈ দুহাত আগবঢ়াই আমাক বিভিন্ন ধৰণৰ সাধু কথা ক'বলৈ চেষ্টা কৰিছিলে, আৰু আমাক তেওঁলোকৰ যি কথা, সেই কথাই মনমুগ্ধ কৰি তুলিছিল। আৰু আইতাহঁতে গাবলৈ চেষ্টা কৰিছিল, জোনবাই এই বেজী এটি দিয়া, বেজীটো কেলে মোনাহিবলে। ইয়াৰ উপৰিও তেওঁলোকে গাবলৈ চেষ্টা কৰিছিল, জোনবাই এই পিঠা এটি দিয়া, পাত নাই চুত নাই কিহত কৈ দিম। এনেকুৱা ধৰণৰ যিবিলাক গীত, সেই গীতবিলাকে আমাৰ মন জোৰ পেলাইছিল। ইয়াৰ উপৰিও যেতিয়া আমি সৰু হৈ আছিলোঁ, প্ৰভাতী পক্ষীৰ যি মাত, সেই মাতত আমি বিচনা এৰিছিলোঁ, বা আপোনালোকেও হয়তো বিচনা এৰিছিলে। আৰু সেই সময়খিনিত গাঁৱৰ যিবিলাক বোকা আলি, সেই বোকা আলিত দদাইদেউহঁতে ৰাতিপুৱাই এডাল এছাৰি লৈ, খেতিৰ দিনত আচলতে তেওঁলোকে গৰুহাল লৈ এডাল চেকনি, এডাল এছাৰি লৈ পেলাই গৰুকেইটাক ঘূৰ ঘূৰ এনেধৰণেৰে শব্দ কৰি পেলাই পথাৰলৈ গৈছিল। আৰু সেই পথাৰলৈ যোৱাৰ উদ্দেশ্য এটাই আছিল যে সপোনৰ যি সোণগুটি, সেই সোণগুটি চপোৱাৰ কাৰণে পথাৰবিলাক প্ৰস্তুত কৰা। আৰু অতীতৰ এনেকুৱা ধৰণৰ বহু কথাই প্ৰতিজন মানুহক বৰ্তমান সময়তো হয়তো অন্তৰত জোৱাৰ তোলে, বা কিছুমান কথা ভাবিবলৈ বাধ্য কৰায়। আৰু এটা কথা মনত পৰে, আপোনালোকৰ হয়তো মনত পৰিব যে বিচনাৰ পৰা উঠাৰ পিছতেই আমি আমাৰ দাঁত ব্ৰাছ কৰিব লগা হয়। গাঁৱৰ বাৰীৰ পিছফালে থকা, আপোনাৰ ঘৰৰ বাৰীখনৰ পিছফালে থকা ফুটুকলা গছ বা তেজময়ী যিটো আপোনাৰ ডাল, তাৰ ডালেৰে আমি দাঁত ব্ৰাছ কৰিছিলোঁ। দৌৰাদৌৰিকৈ আহি দাঁত ব্ৰাছ কৰাৰ পাছতেই আমি পঢ়াৰ টেবুলত পঢ়িছিলোঁ। নিজৰ ব্যক্তিগত বুলি এখন টেবুলো নাছিল, কাৰণ এটা পৰিয়ালত থকা 4টা বা 3টা আমাৰ ককাই ভাই, বাই ভনীৰ লগত একেখন টেবুলতে নোজোৰাকৈ আমি ঠেকাঠেকিকৈ বহি আমাৰ যিখিনি কৰিব লগা আছে সেইখিনি কৰি, ততাতৈয়াকৈ গা পা ধুই আমাৰ মাহঁতে খুব মৰমতে ৰান্ধি দিয়া গৰম গৰম ভাত, আলুৰ পিটিকা, আৰু যদি ক'বলৈ যোৱা যাব বাৰীৰ পিছফালে থকা সেই যিবিলাক আমাৰ ঔষধি জাতীয় যিবিলাক উদ্ভিদ, ভেদাইলতা, মানিমুনি, নৰসিংহৰ যিবিলাক জোল, সেই জোলেৰে আমি এসাঁজ খাই আচলতে ততাতৈয়াকৈ আমি বিদ্যালয়লৈ গৈছিলোঁ, হয়তো আপোনালোকৰ মনত পৰিছে। আৰু হাততে আছিল এটা টিঙৰ বাকচ, আৰু এখন হাতত থাকে এটা বস্তা, কাৰণ সেই সময়খিনিত আচলতে বিদ্যালয় শিক্ষা গ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত আচলতে ডেস্ক বেঞ্চৰ হয়তো কোনো অঞ্চলত আচলতে সুলভ নাছিল। গতিকে তেনেধৰণে গৈ আমি বিদ্যালয় গৈ পাইছিলোঁগৈ। কিন্তু বৰ্তমান সময়ত এইবিলাক ক'ত হেৰাই গ'ল? যদি আপুনি আজিৰ সময়ত এই কথাখিনিৰ লগত তুলনা কৰি চাব, এটা আকাশ পাতাল পাৰ্থক্য দেখা পোৱা গৈছে।
আজিৰ সময়খিনিত আচলতে মানুহৰ মনত সেই উদাৰতা, সেই মহানতা, সেই যি আদৰ, আগতে যেতিয়া আমাৰ ককা আইতাহঁতে আমাক কৈছিল পোনা কণ বোপাই সোণ কণ দেহা, আজিকালি জানো আপুনি এই শব্দবিলাক শুনিবলৈ পাইছে? আজি যেন এই শব্দবিলাক বিলুপ্তি পথত একেবাৰে নোহোৱা হৈ পৰিছে। অতীতৰ মানুহৰ যি মৰম চেনেহ, পৰিয়ালৰ মাজত থকা যি সম্পৰ্ক, যি ঘনিষ্ঠতা, পৰিয়ালৰ মাজৰ প্ৰতিজন ব্যক্তিৰ মাজত থকা যি আত্মীয়তা, সেই আত্মীয়তা আজি জানো আছে? ইয়াৰ উপৰিও অতীতৰ যদি আপুনি স্মৃতি মন্থন কৰিব, তেতিয়াহ'লে এটা কথাও আপুনি অনুমান কৰিব পাৰিব, আগতে যেতিয়া গাঁওখনত মানুহৰ মাজত একতাৰ ভাৱ আছিল, সকলোৱে একতাৰ দোলেৰে বান্ধ খাই আছিল আৰু সকলোৱে এজনে আনজনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছিল। কিন্তু বৰ্তমান সময়ত জানো সেই যি সমিলমিলৰ যি ভাৱ, সেই সমন্বয়ৰ যি ভাৱ, সেই ভাৱ জানো আছে? বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিন, আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ লগে লগেই যেন মানুহৰ মনৰ যি মানসিকতা, সেই মানসিকতাৰো পৰিৱৰ্তন হৈছে। আৰু সেইকাৰণে অতীতৰ যিবিলাক কথা বা যেনেধৰণেৰে অতীতৰ যিবিলাক মৰম চেনেহ আদৰ, ইজনে সিজনৰ প্ৰতি সদ্ভাৱ, ইজনে আনজনৰ প্ৰতি সমালোচনা নকৰাৰ যি অৱস্থা আছিল, বৰ্তমান সময়ত সেই সকলোখিনি আচলতে নোহোৱা হৈ পৰিছে। মনত ভাৱৰ উন্মেষ ঘটে বা আপোনালোকৰ হয়তো মনত এই কথাটোক লৈ প্ৰশ্ন আহে, ঘূৰি আহিব জানো অতীতৰ সেই মধুৰ দিনবিলাক? ঘূৰি আহিবনে মানুহৰ মনলৈ সেই আগৰ যি উদাৰতা, সেই মানৱতা? কামনা কৰি যাতে সেই অতীতৰ যিবিলাক মধুৰ দিনৰ দৰে বৰ্তমানৰ সময়বিলাকো হৈ পৰক। আগতে যি পৰিয়ালৰ মাজত থকা মৰম চেনেহৰ যি এনাজৰী, ইজনে আনজনৰ লগত থকা যি সদ্ভাৱ, সেই সদ্ভাৱ পুনৰবাৰ ঘূৰি আহক, তাকেই কামনা কৰি আজিৰ এই আলোচ্য শিতান ইমানতে সামৰণি মাৰিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰি সামৰিছোঁ। নমস্কাৰ। টেক কেয়াৰ।